অসম আৰক্ষী সেৱাৰ এগৰাকী বিষয়া লংনিত তেৰাঙে ভাৰতীয় আৰক্ষী সেৱাৰ প্ৰতিষ্ঠিত মনোনীত হৈ এক যুগান্তকাৰী মাইলৰ খুঁটি অৰ্জন কৰিছে। এই উল্লেখযোগ্য কৃতিত্বই তেওঁ কাৰ্বি সম্প্ৰদায়ৰ পৰা IPS বিষয়া হিচাপে মনোনীত হোৱা প্ৰথমজন ব্যক্তি হিচাপে গঢ়ি তুলিছে, যিয়ে সম্প্ৰদায়টোৰ বাবে এক ঐতিহাসিক মুহূৰ্ত হিচাপে চিহ্নিত কৰিছে। তেওঁৰ মনোনয়নৰ খবৰ বিয়পি পৰাৰ লগে লগে ছ'চিয়েল মিডিয়া প্লেটফৰ্মসমূহ তেৰাঙৰ এই অসাধাৰণ কৃতিত্বৰ বাবে আন্তৰিক শুভেচ্ছা আৰু অভিনন্দনেৰে প্লাবিত হৈ পৰিল।